নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আহিছোঁ নলবাৰী জিলাৰ জাগাৰাৰ নপ্তিপাৰা অঞ্চলৰ গোপগোপাল থানৰ বাৰ্ষিক উৎসৱ চাবলৈ। আহকচোন আপোনালোকে মোৰ লগত প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাওক। এইখন ইয়াৰে মূল গেটখন চাওকচোন, ইমান সুন্দৰকৈ ফুলেৰে সজাইছে, দেখিবলৈ ইমান ভাল লাগিছে। বহুত দূৰ দূৰণিৰ পৰা ভক্তগণে আহি পিনে ইয়াতে পূজা অৰ্চনা কৰে। বাহিৰৰ পৰা পৰিৱেশটো ইমান মনোমোহা, ভিতৰলৈকে গ'লে আৰু কিমান যে ভাল লাগিব। বহুদিনে আশা আছিলে এই থানখনত আহিব, আজি সঁচাকৈ ভাগ্য হ'ল এই থানখনত আহিবলৈ। কিমান যে ভাল লাগিছে। এতিয়া আমি ওচৰতে থকা দোকানখনলৈকে যাম, তাৰ পৰা ধূপ চাকি লৈ পিনে আমি ধূপ চাকি জ্বলাবলৈ যাম। চাই থাকিবচোন ভিডিঅ'টো শেষলৈকে। এতিয়া আমি সভাগৃহ পালোঁ। সভাগৃহৰ ওচৰতে মানুহবোৰে কি কৰিছে চাওঁ ব'লকচোন। ইয়াতে প্ৰসাদৰ যা যোগাৰ কৰিছে, কেঁচা ভোগৰ যোগাৰ কৰিছে। সকলোবিলাকে লগ হৈ ভোগ বনাই আছে, ইয়াতে প্ৰসাদৰ যোগাৰ কৰিছে। চাওকচোন ইমান ভাল লাগিছে, এনেকৈ লগ হৈ কাম কৰা মজাই বেলেগ। এতিয়া আকৌ ভগৱানৰ কাম। গৃহৰ মাজেৰে আমি ধূপ চাকি জ্বলোৱা ঠাইলৈ যাম। তাত ধূপ চাকি জ্বলাই পিনে আমি মন্দিৰৰ ভিতৰলৈকে সোমাই যাম। চাবচোন ভিডিঅ'টো। এতিয়া আমি ইয়াতে চাকি জ্বলাম। চাওকচোন ইমান সুন্দৰ পৰিৱেশ, পথাৰৰ মাজত এডাল বৃহৎ গছ। চাওকচোন, আজি বুদ্ধ পূৰ্ণিমাৰ দিনা ইয়াতে মানে প্ৰতি বছৰে এনেকৈ পূজা কৰে, গোসাঁইক সেৱা জনায়। প্ৰতি বছৰে বুদ্ধ পূৰ্ণিমাৰ দিনা ইয়াতে পৰম্পৰা অনুসৰি গোসাঁইক সেৱা জনায় সকলোৱে। আৰু ইয়াতে এই গছডালতেই গামোচা বান্ধে, যাৰ যি মানসেৰে গামোচা মানস কৰি থৈ দিয়ে, সেই অনুসাৰে ইয়াতে গামোচা বান্ধে। এইবাৰ ষষ্ঠ বিংশতম গোসাঁই সেৱা কৰিছে। এয়া বাইদেউ আৰু ভিনদেউ, তেওঁলোকেও মানস কৰি থৈছিলে ইয়াতে আহি গামোচা এখন বান্ধিব বুলি। সেই অনুপাতে আমিও আজি আহিলোঁ, আমাৰো আজি সৌভাগ্য হ'ল ইমান সুন্দৰ মন্দিৰ এটা দেখিবলৈ। এতিয়া ময়ো অকণমান সেৱা কৰি লওঁ, মনৰ কামনা পূৰণ হ'বলৈ। আমি এতিয়া মন্দিৰৰ ভিতৰলৈকে সোমাই যাম।
এইটো হ'ল মূল মন্দিৰ। এতিয়া আমি মূল মন্দিৰৰ ওচৰত প্ৰৱেশ কৰিছোঁ। এতিয়া আমি ফুট ল'ম, প্ৰসাদ ল'ম। এতিয়া আমি প্ৰসাদ খাই বাহিৰলৈ ওলাই আহিছোঁ। বাহিৰত অলপমান গোটেই পৰিৱেশটো চাই লৈ আমি অকণমান বাহিৰৰ দোকান পোহাৰবিলাক অলপ চাম। দুখনমান ফটো উঠি লওঁ। ধীৰে ধীৰে আকাশ ঢাকে কোলা মেঘে ৰংপুৰ ধুই নিব কৰিব বৰষুণে। ধীৰে ধীৰে আকাশ ঢাকে কোলা মেঘে ৰংপুৰ ধুই নিব কৰিব বৰষুণে। দূৰণিৰ পাহাৰৰ চিনাকি বাটেৰে ৰামধেনু বিচাৰি যাম। সেউজীয়া পৃথিৱীৰ কোমলীয়া বাঁহেৰে নিৰ্মাণ কৰা বটল ইমান ধুনীয়া লাগিছে। এয়া কাপ ইমান সুন্দৰ লাগিছে দেখিবলৈ। চাওকচোন আগলৈকে আৰু আগুৱাই যাওঁ, ক'তকে পাওঁ। এয়া চাওকচোন বটা, কাঠৰ বটা। 200 ইমান ভাল লাগিছে দেখিবলৈ। এই ধূপৰ দানিবিলাক কিমান? 50 টকা। সঁচাকৈ ইমান ধুনীয়া লাগিছে দেখিবলৈ দেই। জাগৰা নৱটিপাৰা অঞ্চলৰ গোপগোপাল থানৰ বাৰ্ষিক উৎসৱৰ পৰা মোৰ ভিডিঅ'টো ইমানেই আছিলে। ভাল পালে সকলোৱে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটোত। ধন্যবাদ। উৎসৱ চাই ঘূৰি আহোঁতে মামাহঁতৰ ঘৰত সোমাই দুখনমান ফটো উঠি আহিলোঁ। ৰাস্তাটো ইমান ধুনীয়া লাগিছে দেখি দুখনমান ফটো নুঠাকৈ থাকিব নোৱাৰিলোঁ।